নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আজি এখন ফাৰ্মলৈ আহিছোঁ আৰু তেওঁৰ ওচৰত কৰকনাথ আৰু টাৰ্কি আৰু তেওঁ যিটো নেকি আমাৰ থলুৱা লোকেল আৰু হাঁহ আৰু লগতে মাছ আদি কৰি সকলো পালন কৰি আছে। আৰু আহক চাওঁ মই বন্ধুসকল, মই আপোনালোকক দেখুৱাবলৈ বিচাৰিম বাৰু। ঠিক আছে, এতিয়া মই আপোনালোকক যিজন নেকি গৃহজন বন্ধুজন আছে তেওঁৰ ওচৰত মই চিনাকি কৰি দিব বিচাৰিম বাৰু। ঠিক আছে, আহকচোন চাওঁ ফাৰ্মখন অকণমান। হয় বন্ধুসকল, এইটো আপোনালোকে দেখিছে, এয়া তেওঁৰ কৰকনাথ আৰু এইবিলাক কয়লাৰ পোৱালি আৰু হাঁহ পোৱালি। এইটো কৰকনাথৰ পোৱালি আছে আৰু এইটো থলুৱা আমাৰ লোকেলটো। আৰু তেওঁ এইবিলাক দেখিছে, তেওঁৰ পুখুৰী আছে আৰু তেওঁৰ লগত হাঁহো আছে বৰ্তমান। আৰু হাঁহ বৰ্তমান এতিয়া বিশেষ নাই, তেওঁ হাঁহ বিক্ৰী কৰিলে বুলি কৈছে। হয় বন্ধুসকল, এতিয়া মই বন্ধুজনৰ ওচৰত আহিছোঁ আৰু তেওঁক মই চিনাকি কৰি দিব বিচাৰিছোঁ। হয়, আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম ধন হাজৰিকা, ঘৰ বাপখাট। হয়, তেওঁ লখিমপুৰ অঞ্চলৰ বাপখাটৰ পানীগাঁও অঞ্চলত পৰে। আৰু তেওঁ কি ধৰণে কি মুৰ্গী পুহি আছে আমি তাৰ পৰা জানিব বিচাৰিম। মোৰ বৰ্তমান কৰকনাথ আছে, তাৰপিছত হাঁহ অলপ আছে আৰু নিজে বৰ্তমান হেচিঙৰ কাম কৰি আছোঁ। এতিয়া মেচিন এটা ভিতৰতে ৰখা হৈছোঁ, অলপ দেখাই আছোঁ। হয় হয়, ঠিক আছে। হয়, তেওঁ আজি কিমান দিন হ'ল আপোনাৰ ফাৰ্ম কৰা? মোৰ এতিয়া 4 মাহমান হৈছে আৰু। হয় হয়, তেওঁ আজি 4 মাহ ফাৰ্মিং কৰি আছে। প্ৰথম আপুনি কি পালন কৰিছিলে? আপুনি কি মুৰ্গী আনিছিলে? মই মুৰ্গী প্ৰথম ফিচাৰী কাম কৰিছিলোঁ দেই। হয়, ফিচাৰীৰ পৰা ষ্টাৰ্ট কৰি কি হয়, মই কোম্পেনী এটাত কাম কৰি আছিলোঁ। কিন্তু কোম্পেনীত কাম কৰি ভাগৰ লাগিলে আৰু। ভাগৰ লগাৰ পিছত এতিয়া প্ৰথম মাছৰ কাম কৰিলোঁ। মাছ তেতিয়া যোৱাবাৰ প্ৰায় 1 কুইণ্টেল 20 কেজি 30 কেজিমান মাছ বিক্ৰী কৰিছোঁ। 1 বিঘা 1.5 বিঘা বহুত ফিচাৰী আৰু। তাৰপৰা কোম্পেনী কামটো এৰি বাদ কৰি ভাবিলোঁ কি নিজে কিবা এটা কৰোঁ। নিজে কিবা কৰি হাঁহ আনিলোঁ 100মান। এতিয়া হাঁহ মোৰ কণী পাৰিবৰ কাৰণে 20টামান ৰাখিছোঁ, বাকীকেইটা বিক্ৰী কৰি দিলোঁ। বাকী এতিয়া কৰকনাথ আছে, অলপমান কণী পাৰি আছে, ডেইলি 15টা, মেক্সিমাম 15টামানকৈ পাৰে, কাৰণ 25টামানহে ৰাখিছোঁ মই কৰকনাথ, অকল নিজৰ হেচিঙৰ কাৰণে। আপুনি কৰকনাথ কিমানটা আনিছিলে? মোৰ কৰকনাথ 50টামান আনিছিলোঁ প্ৰথম। পোৱালিটো ক'ৰ পৰা অনা হৈছিলে? পোৱালি পি ডি এণ্টাৰপ্ৰাইজৰ পৰা ন? আচ্ছা, হয়, তেওঁ প্ৰথমতে কৰকনাথ 50টা আনিছিলে, তাৰপিছত সিহঁতে তাৰ বিক্ৰী কৰিলে। আৰু ইয়াতে আপোনাৰ ৰেটটো কি হিচাপত পোৱা যায় কৰকনাথৰ? ৰেট 350 কেজি। হয়, আমি আগতে গম পোৱা মতে উৰিষ্যা, হায়দৰাবাদ আদি কৰি সকলোতে এই কৰকনাথৰ বিজনেছটো বহুত ভাল। আৰু তেতিয়া আমি গম পাইছিলোঁ যে তাত 800-700 টকা কেজি বুলি। আৰু এতিয়া কিন্তু আমাৰ অসমত যিটো নেকি চেলিং, এইটো বহুত কমেই হয়। আৰু কৰকনাথটো তাৰমানে কি, বহুত ফাৰ্মাৰ বহুত কম আছে আৰু ইয়াৰ চেলিঙো কম আছে। সেইটো কাৰণে অকণমান দামটো অকণমান কমতে দিবলগীয়া হয় বাৰু। ঠিক আছে বাৰু, তেওঁ আৰু লগত আৰু কি পোৱালি আছে আমি চাওঁ। হয়, তেওঁ আকৌ জনাব এতিয়া কি আছে। থলুৱা লোকেলো আছে ন আপোনাৰ লগত? থলুৱা লোকেল মানে মই এইবাৰ প্ৰথম হেচিং কৰিছোঁ। হয়, মেচিন এটা আনিলোঁ, বৰপেটাৰ পৰা আনিছিলোঁ। হেচিং কৰিছিলোঁ, কিন্তু এইবাৰ কি হৈছে, টেম্পাৰেচাৰটো মেইনটেইন কৰাত অকণমান প্ৰব্লেম হ'ল চাগে মোৰ। সেইকাৰণে পৰা 50-50 হৈ গ'ল, মানে যিমান ডিম দিছিলোঁ সিমানটো নোলালে। তথাপিতো ওলালে 100-150 মান বিক্ৰীও কৰিলোঁ। কিমান কেপাচিটি কিমান এইটো আপোনাৰ মেচিন? মোৰ 700। ক'ৰ পৰা আনিছিলে আপুনি? বৰপেটা ৰোড। বৰপেটা কোন জেগা? জামালুদ্দিনৰ পৰা আনিছিলে। হয় হয়, তেওঁ আপোনালোকে জানে এজন ইউটিউবাৰ হয়, জামালুদ্দিন। আৰু তেওঁ বহুত ভাল ভিডিঅ'বিলাক দি থাকে বাৰু। আৰু তেওঁৰ ওচৰতো ভাল এনেকুৱা মেচিন পোৱা যায় বাৰু। ঠিক আছে, আপোনাক মই মেচিনটো দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এয়া হয়, দেখিছে আপোনালোকে ধুনীয়া। এইটো চাইজ কিমান হৈছে বাৰু বৰ্তমান এতিয়া? এতিয়া চাইজ মতাকেইটাৰ প্ৰায় 2 কিলো প্লাছত আছে, মাইকীকেইটা 1 কিলো 1.5 কিলো।
হাইষ্ট 10 কিলো মান চাই আৰু তেওঁৰ বৰ্তমান এতিয়া কৰকনাথে কণী পাৰি আছে আৰু দিনত কিমানকৈ দিয়ে বুলি ক'লে 15টা 20টা দিয়ে ন এতিয়া 25টা আছে 25টাৰ 15টা মানে পাৰে আৰু হয় তেওঁৰ এতিয়া 25টা আছে 25টাৰ 15টা এনেকুৱা কৰি কণী দি আছে মতা ধৰ লগতে আৰু 5জনীমান মতা আছে বাৰু ঠিক আছে বন্ধুসকল মই আপোনালোকৰ তেওঁৰ যিটো নেকি মেচিন ইনকুবেটৰ মেচিন আছে সেইটো মই দেখুৱাব বিচাৰিম আৰু হয় বন্ধুসকল তেওঁৰ লগত টাৰ্কি পোৱালিও আছে ইয়াৰ আগতে তেওঁৰ লগত টাৰ্কি কিমান আছিলে আপোনাৰ টাৰ্কি ডাঙৰ 3টা আছিলে এইকেইটা বেছি দিয়া হ'ল এতিয়া পোৱালি কেইটা ৰাখিছোঁ আৰু মানে বয়সলৈ বেছি বয়সলৈ ৰাখিবলৈ অলপ দিগদাৰ হয় হয় তেওঁৰ লগত টাৰ্কিও আছিলে আৰু টাৰ্কি পোৱালি 3টা আছিলে বৰ্তমান সেইকেইটা ডাঙৰ কৰি বিক্ৰী কৰা হ'ল আৰু এতিয়া বৰ্তমান তেওঁৰ লগত 2টা টাৰ্কি পোৱালিও আছে হয় মই আপোনাক টাৰ্কি পোৱালিকেইটা দেখুৱাবলৈ চেষ্টা কৰিম হয় বন্ধুসকল মই এয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁৰ লগত এয়া 500 কেপাচিটিৰ ইনকুবেটৰ মেচিনো আছে তেওঁ নিজে এইটো পোৱালি নিজে হেচিং কৰি উলিয়ায় হয় বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ আপোনালোকে দেখিছে এখন কি ধৰণে সৰু সুৰা ফাৰ্ম কৰি তেওঁ স্বাৱলম্বী হ'বলৈ ওলাইছে আৰু খুবেই ভাল কথা আমাৰ কিছুমান যিবিলাক নেকি ডেকা ল'ৰা এনেই ঘৰতে বহি থকাতকৈ আৰু সেইবিলাক কৰিলে 2-1 পইচা আপুনি ইনকাম কৰি থাকিব পাৰিব ঘৰতে আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম আজিলৈ ধন্যবাদ